শিক্ষক নিযুক্তিক লৈ হিমন্ত চৰকাৰে গ্ৰহণ কৰিছে বৃহৎ সিদ্ধান্ত এতিয়াৰ পৰা পোনপটীয়াকৈ অনুষ্ঠিত হ'ব শিক্ষক নিযুক্তি পৰীক্ষা মাধ্যমিক শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে দুটাকৈ পৰীক্ষাত নবহিলেও হ'ব প্ৰাৰ্থীসকল পৃথকে অনুষ্ঠিত নহয় পৰীক্ষা একেলগে অনুষ্ঠিত হ'ব টেট আৰু নিযুক্তি পৰীক্ষা এই দুইটা পৰীক্ষা একেলগে অনুষ্ঠিত হ'ব খালি থকা পদবীৰ সমসংখ্যক প্ৰাৰ্থীহে উত্তীৰ্ণ হ'ব এই পৰীক্ষাত শিক্ষক নিযুক্তিৰ সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত এতিয়াৰ পৰা গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যিক কেবিনেটে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো যে দেখিবলৈ পোৱা যায় যে পৃথকে দুটাকৈ পৰীক্ষা অনুষ্ঠিত কৰা হয় প্ৰথমবাৰ টেটত যিসকল উত্তীৰ্ণ হয় তেওঁলোকে নিযুক্তি পৰীক্ষাত বহিব লাগে আৰু তেনে ধৰণৰ যি প্ৰক্ৰিয়া আছিল সেই প্ৰক্ৰিয়া এতিয়াৰ পৰা উঠাই দিয়া হৈছে এই দুইটা পৰীক্ষা একেটা পৰীক্ষাৰ লগত সংযোজন কৰি অনুষ্ঠিত হ'ব এটাই পৰীক্ষা পুনৰবাৰ কৈছো যে দুটাকৈ পৃথকে অনুষ্ঠিত হোৱা পৰীক্ষা এতিয়াৰ পৰা এটা পৰীক্ষাত বহিলে হ'ব প্ৰাৰ্থীসকল য'ত যিমান শিক্ষকৰ পদ খালি থাকে সিমান পৰিমাণৰহে পদ মুকলি কৰি দিয়া হ'ব উত্তীৰ্ণৰ সংখ্যাও সিমান পৰিমাণৰহে বাছি উলিওৱা হ'ব ৰনুজ পেগুৱে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে এই ক্ষেত্ৰত আমি মন্তব্য আপোনালোকক এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছো আমি টেটটো আমাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত আমি টেটটো বাধ্যতামূলক কৰি ৰাখিছিলোঁ তাৰ কাৰণে হাইস্কুল টেট আৰু পোষ্ট গ্ৰেজুৱেট পিজিটি টেট অনুষ্ঠিত কৰা হৈছিল আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰে পৰা এই টেট পৰীক্ষাটো যিটো কোৱালিফাইং এটা এক্সামিনেশ্যন হয় এই কোৱালিফাইং টেট পৰীক্ষা অনুষ্ঠিত নহয় তাৰ সলনি পোনপটীয়া ৰিক্ৰুটমেণ্টৰ কাৰণে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব মই পুনৰ কৈছোঁ মাধ্যমিক শিক্ষাত গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে এতিয়াৰে পৰা পোনপটীয়া নিযুক্তিৰ কাৰণে টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা হ'ব আৰু আমাৰ যিমান সংখ্যক ভেকেঞ্চি থাকে সিমান সংখ্যক প্ৰাৰ্থীহে উত্তীৰ্ণ হ'ব আৰু এই ব্যৱস্থাটোৱে আমাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোক খৰতকীয়া কৰিব আৰু তেওঁলোকে দুটা বাছনি প্ৰক্ৰিয়াৰ মাজেদি যাব লাগিছিল প্ৰথমতে তেওঁলোকে টেট পাছ কৰিব লাগিছিল তাৰ পাছত তেওঁলোকে বাছনি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব লাগিছিল এতিয়া দুটা প্ৰক্ৰিয়া নহয় পোনপটীয়াভাৱে টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা বহিব আৰু তাত পাছ কৰিলে তেওঁলোকে নিযুক্তি লাভ কৰিব আৰু এইটো আমাৰ প্ৰভিন্সিয়েলাইজ স্কুল আৰু চৰকাৰী স্কুল দুইটাৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব গ্ৰহণ কৰিছে আমাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত আমি টেটটো বাধ্যতামূলক কৰি ৰাখিছিলোঁ তাৰ কাৰণে হাইস্কুল টেট আৰু পোষ্ট গ্ৰেজুৱেট পিজিটি টেট অনুষ্ঠিত কৰা হৈছিল আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰে পৰা এই টেট পৰীক্ষাটো যিটো কোৱালিফাইং এটা এক্সামিনেশ্যন হয় এই কোৱালিফাইং টেট পৰীক্ষা অনুষ্ঠিত নহয় তাৰ সলনি পোনপটীয়া ৰিক্ৰুটমেণ্টৰ কাৰণে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব মই পুনৰ কৈছোঁ মাধ্যমিক শিক্ষাত গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে এতিয়াৰে পৰা পোনপটীয়া নিযুক্তিৰ কাৰণে টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা হ'ব আৰু আমাৰ যিমান সংখ্যক ভেকেঞ্চি থাকে সিমান সংখ্যক প্ৰাৰ্থীহে উত্তীৰ্ণ হ'ব আৰু এই ব্যৱস্থাটোৱে আমাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোক খৰতকীয়া কৰিব আৰু তেওঁলোকে দুটা বাছনি প্ৰক্ৰিয়াৰ মাজেদি যাব লাগিছিল প্ৰথমতে তেওঁলোকে টেট পাছ কৰিব লাগিছিল তাৰ পাছত তেওঁলোকে বাছনি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব লাগিছিল এতিয়া দুটা প্ৰক্ৰিয়া নহয় পোনপটীয়াভাৱে টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা বহিব আৰু তাত পাছ কৰিলে তেওঁলোকে নিযুক্তি লাভ কৰিব আৰু এইটো আমাৰ প্ৰভিন্সিয়েলাইজ স্কুল আৰু চৰকাৰী স্কুল দুইটাৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব